যোৱা ৰাতি মই এটা সপোন দেখিছিলোঁ আৰু বেলেগ দিনা দেখাৰ দৰে মই সেই সপোনটো এক সাধাৰণ সপোন বুলি পাহৰি পেলাইছিলোঁ। কিন্তু সেই সপোনটো যেন এক নতুন অধ্যায়ৰ আৰম্ভণি আছিল, সেইটো মই বুজিব পৰা নাছিলোঁ। আগতে যদিও মই সপোন দেখিছিলোঁ, সেই সপোনবোৰ অৰ্থহীন আছিল, কিন্তু এতিয়া এনেকুৱা লাগিছে যে এইবোৰ সপোনৰ পিছত কিবা এটা অৰ্থ লুকাই আছে। তাৰ পাছত আকৌ মই সপোন দেখিলোঁ। এইবাৰ এই সপোনত আহিল মোৰ সৰুকালৰ দিনবোৰৰ এক প্ৰতিচ্ছবি। সৰুকালত খেলা খেলবোৰৰ ছবি মোৰ সপোনত আহিবলৈ ধৰিলে। নাজানো এই সপোনৰ অৰ্থ কি, কিন্তু এতিয়া লাহে লাহে মোক এই সপোনে আমনি কৰিবলৈ ধৰিছে। যদিও মই এই সপোনবোৰৰ ওপৰত গুৰুত্ব দিয়া নাছিলোঁ, কিন্তু এই সপোনৰ পিছৰ ৰহস্য জানিবলৈ মই আগ্ৰহী আছিলোঁ। লাহে লাহে দিনবোৰ পাৰ হ'বলৈ ধৰিছিল। কলেজত যোৱা অহা এইবোৰ কৰোঁতে সময় পাৰ হৈ গৈছিল। তথাপিও যেন সেই সপোনে মোৰ সংগ এৰা নাছিল। সপোনত ভগৱানক দেখিলোঁ, মোৰ সৰুকালৰ সময়বোৰ দেখিলোঁ, এখন বেলেগ জগত দেখিলোঁ। আচলতে এই সপোনবোৰৰ অৰ্থ কি? এই সপোনবোৰে মোক কি বুজাবলৈ চেষ্টা কৰিছে? মোৰ মগজুত ঘূৰণিৰ সৃষ্টি হৈছিল। আৰু এই সপোনবোৰৰ আঁৰত লুকাই থকা প্ৰশ্নবোৰৰ উত্তৰ জানিবলৈ মই ইণ্টাৰনেটৰ সহায় লৈছিলোঁ। स्वप्न द्वार शब्द का शाब्दिक अर्थ है स्वप्नों का द्वार या सपनों का प्रवेश द्वार। ये एक ऐसा विचार है जो विभिन्न आध्यात्मिक, पौराणिक या प्रतीकात्मक संदर्भों में पाया जा सकता है। इसका मतलब ये हो सकता है सपनों की दुनिया में प्रवेश। ये उस बिंदु या माध्यम को दर्शाता है जिसके माध्यम से हम अपनी चेतन अवस्था से सपनों की अचेतन दुनिया में प्रवेश करते हैं। अवचेतन मन का प्रवेश द्वार, कुछ संदर्भों में इसे हमारे अवचेतन मन में झांकने के एक तरीके के रूप में देखा जा सकता है, जहां हमारी गहरी भावनाएं, इच्छाएं और विचार छिपे होते हैं। भविष्यवाणी या संदेश का स्रोत, कुछ संस्कृतियों और मान्यताओं में सपनों को भविष्य के बारे में जानकारी या किसी दैवीय संदेश को प्राप्त करने का एक तरीका माना जाता है। स्वप्न द्वार वो माध्यम हो सकता है जिसके द्वारा ये संदेश हम तक पहुंचते हैं। आध्यात्मिक अनुभव, कुछ लोग इसे एक आध्यात्मिक प्रवेश द्वार के रूप में भी देखते हैं, जहां व्यक्ति गहन ध्यान या आध्यात्मिक अभ्यास के माध्यम से उच्च चेतना या ब्रह्मांडीय ज्ञान से जुड़ सकता है। संक्षेप में स्वप्न द्वार एक प्रतीकात्मक अवधारणा है जो सपनों की रहस्यमय दुनिया, अवचेतन मन और कभी-कभी आध्यात्मिक अनुभवों से जुड़ा हुआ है। অৱশেষত উপায়হীন হৈ মই মোৰ সপোনৰ কথাবোৰ মোৰ ঘৰৰ মানুহ তথা মোৰ জ্যেষ্ঠ ককাক অৱগত কৰিলোঁ। মোৰ সপোনৰ কথা ককাক অৱগত কৰাৰ পাছত ককাই মোক দুটা পৰামৰ্শ দিলে। প্ৰথম পৰামৰ্শটো হ'ল যে তেওঁ মোক ভগৱানৰ ওচৰত মূৰ দোৱাবলৈ ক'লে, কাৰণ ভগৱানেই হৈছে এই ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা আৰু পালনকৰ্তা। গতিকে এই সপোনৰ অৰ্থ বিচাৰি মই তেওঁৰ চৰণত মূৰ দোৱালোঁ আৰু প্ৰাৰ্থনা জনালোঁ। আৰু ককাই দিয়া দ্বিতীয় পৰামৰ্শটো হ'ল মোক এখন কিতাপ পঢ়িবলৈ ক'লে, যিখন কিতাপ এসময়ত ককাৰ দেউতাক অৰ্থাৎ মোৰ আজু ককাইও পঢ়িছিল। তাৰ পিছত সেইখন কিতাপৰ সন্ধানত মই আজু ককাৰ পুৰণি বস্তুবোৰ বিচাৰিলোঁ। তেওঁ পুৰণি আলমাৰিটো চালোঁ। আজু ককাৰো মোৰ দৰেই স্বপ্নৰ ৰোগ হৈছিল, অৰ্থাৎ সপোনত এখন বেলেগ জগত দেখিছিল, নিজৰ সৰুকালৰ দিনবোৰ দেখিছিল আৰু ভগৱানক দেখিছিল। তাৰ পাছত তেওঁ সেই কিতাপখন পঢ়িছিল আৰু নিজৰ সপোনৰ পিছৰ অৰ্থৰ ৰহস্য জানিছিল। যদিও বিচাৰিলোঁ, কিন্তু আলমাৰীত সেই কিতাপখন বিচাৰি নাপালোঁ। কিতাপৰ ঠাইত অন্য সামগ্ৰীবোৰহে পালোঁ, যিবোৰ মূল্যৱান নাছিল আৰু পুৰণি আছিল। অৱশেষত মোৰ চকু পৰিল সেই বাকচটোলৈ, যিটো বহুত পুৰণি বাকচ আছিল, আৰু সেই বাকচটো আজু ককাৰ বিয়াৰ তেতিয়াৰে। তেওঁৰ বিয়াত সেই বাকচটো যৌতুক হিচাপে পাইছিল আজু আইতাৰ ঘৰৰ পৰা।
অৱশেষত বহুত বিচৰাৰ পিছত সেই কিতাপখন বিচাৰি পালোঁ আৰু সেই কিতাপখনৰ নাম হ'ল স্বপ্নদ্বাৰ। তাৰ পাছত ভগৱানৰ নাম লৈ মই স্বপ্নদ্বাৰ পঢ়িবলৈ আৰম্ভ কৰিলোঁ। ৰাতিৰ আন্ধাৰত চকু মুদিলোঁ, শান্ত হ'ল দেহ, নিস্তব্ধ হ'ল পৃথিৱী। অচিনাকি ৰূপে মগজুৰ অন্তৰত এখন দৰ্জা মেলিলোঁ, স্বপ্নদ্বাৰ। তাত প্ৰৱেশ কৰি দেখিলোঁ অসম্ভৱো সম্ভৱ, অচিনা চেহেৰাবোৰ হঠাতে পৰিচিত, হেৰুৱা মুহূৰ্তবোৰ পুনৰ জীৱিত। কেতিয়াবা ভয়ৰ ছায়া, কেতিয়াবা সুখৰ উজ্জ্বল ছবি, কেতিয়াবা ৰঙীন পথৰ ওপৰত নিজেই যেন পৰিভ্ৰমণকাৰী। সপোন শেষ হ'লত দৰ্জা বন্ধ, প্ৰভাতৰ পোহৰে জগাই তুলিলে। তথাপি ৰাতিৰ সেই অদৃশ্য যাত্ৰা মনৰ গভীৰতাই ৰখাই ৰাখিলে। অৱশেষত স্বপ্নদ্বাৰ পঢ়াৰ পিছত মোৰ সকলো প্ৰশ্নৰ উত্তৰ বিচাৰি পালোঁ। মোৰ সপোনৰ পিছৰ অৰ্থ জানিলোঁ, সপোনৰ পিছৰ ৰহস্য বুজি পালোঁ, আৰু তাৰ লগতে বাস্তৱিক জীৱনৰ বহু কথা গম পালোঁ। আৰু তাৰ লগতে বহু কথা জানিলোঁ, যিবোৰ পিছলৈ আলোচনা কৰিম এটা নতুন কাহিনী আৰু এটা নতুন অধ্যায়ৰ সৈতে। স্বপ্নদ্বাৰ, 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 স্বপ্নদ্বাৰ। সপোনৰ দুৱাৰ খুলি আগবাঢ়িছোঁ মই, সপোনৰ অৰ্থ বিচাৰি আগবাঢ়িছোঁ মই, সপোনৰ দুৱাৰ খুলি। সপোনৰ মায়া জালত বন্দী হৈ পৰিছোঁ। নাজানো নাজানো ক'ত গৈ আছো, নাজানো ক'ত গৈ আছো, মোৰ যাত্ৰা অসীমলৈ। সপোনৰ দুৱাৰ খুলি দিয়া, খুলি দিয়া, খুলি দিয়া, সপোনৰ দুৱাৰ খুলি দিয়া, খুলি দিয়া, খুলি দিয়া। স্বপ্নদ্বাৰ, স্বপ্নদ্বাৰ।